নতুন দিন আৰু নতুন টাইম লৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ মই এই মটো ব্লগিং আৰু আজিও মটো ব্লগিঙে কৰিম আমি আৰু মটো ব্লগিং প্লাছ ব্লগিং দিব চেষ্টা কৰিম মানে মোৰ ভিডিঅ'গিলা হ'লে মটো ব্লগিং প্লাছ ব্লগিং যি মোৰ এণ্ট্ৰ এখন আছে আৰু এণ্ট্ৰখন অৱশ্যে কিবা মানে ফুটা বুলি কৈছিলোঁ এটা ভিডিঅ'ত মানে ফুটা আৰু টায়াৰ সলাব লাগিব আৰু আমাৰ এটা জয় জগন্নাথ TVS ডিলাৰত কৈছোঁ যি ভাই সোনকালে আহি পাব সিহঁতে কৈছে কি দুদিনমান দেৰি লাগিব তাৰপাছতে আহি পাব টায়াৰটো সেইকাৰণে চাব পাৰা এইখন এণ্ট্ৰখনৰ মানে টায়াৰটো এয়া এইখিনি পৰা নাই চকাত পামে নাই এয়া চাব পাৰা ওকে গাইছ ওকে ৰেডি আকৌ হ'লো আৰু নতুন চাফাৰ নতুন ৰাস্তাটো নহয় ৰাস্তাটো আগৰে নতুন জেগা नतून सफर के साथ निकले हम घर से नतून এটা सफर লৈ ঘৰৰ পৰা নতুন এটা মানে কি বুলি ক'ম এটা হেৰি লৈ পেলাই ঘৰৰ পৰা ওলালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় মানে এটা বঢ়িয়া এই বহুত গৰম দিব এইটো ভিডিঅ'ত যদি আপোনালোকে এইটো ভিডিঅ' চাই আছে যদি অকস্মাতে যদি ক্লিক কৰিলা এটা পইচা নাযায় लाइक नकराকে এখন ভাই লাইক নকৰাকে करना ही करना है आपके वीडियो को समझ में आ गया क्या लाइक तो करना ही करना है মই এটা কথা বুজি নাপাওঁ ভাই মানে এটা কথা বুজি নাপাওঁ এই চৰকাৰে ইমান মানে হেৰি কিয় কৰে কি বুলি কয় এইটো অ'ট খোলে বচি মানে কমন চেন্স নহয় গাড়ী এইখন একদম বাহিয়াত বুলি কৈছে বাহিয়াত কেলা মাথাত একো মাল নহয় গাড়ীখনত দেখাই পাইছি এনেকে পাৰ হয় নেকি বে মানে কি অৰ্থ মানে চৰকাৰকো ঠিক গালি পাই লাভ নাই আমাৰ মানে ভাৰতৰ মানুহবিলাকৰ ঠিক কমন চেন্স নাইকে তই দেখা পালি এনে এটা হঠাৎ গাড়ীখন আগেদি কাটি যায় সি যদি অলপমান স্পীডত থাকিলে না বঢ়িয়া আছে টাক্কাৰ হ'ল ভাল টাক্কাৰ এটা হ'ল নে চিন্তা মাৰি দিলা সি অভিয়াছলি ভাই এটা কামতো একো দায়ে নাই 110% দায় আছে আপোনাৰ এইখনত এনেকুৱা কথা নাই বাইদেউ আৰু কি কৰিম মানে খেতি বাতি কৰিছে নে নাই মোক কবি জুলাই খেতি বাতিৰ দিন তাৰপিছত এইবোৰ দুৰ্গা পূজা মই চবতছে দেখি মই আই থিংক মই দুৰ্গা পূজা মই চবতছে বেছি ভাল পাওঁ আৰু দুৰ্গা পূজাৰ ৰাতিটো মই চবতছে বেছি ভাল পাওঁ দুৰ্গা পূজাৰ ৰাতি মোক নিশ্চয় কমেণ্ট কৰি কবি ভাই দুৰ্গা পূজাৰ ৰাতি আৰু দুৰ্গা পূজা কোনে বেছি ভাল পাবে মই বেছি এক্সাইটেডমেণ্ট হৈ থাকোঁ ভাই চবতছে দুৰ্গা পূজাৰ যোনটো ৰাতিৰ যোনটো বাইক আহে না মজা পাইছোঁ তাতে যেতিয়াখন গাড়ী হ'ল মানে যদি মন পচন্দৰ সেইকাৰণে মন পচন্দৰ বেছি এক্সট্ৰিম লেভেলৰ মানে দামী দেখি সেইকাৰণে নহ'লেও সেইকাৰণে ভাল সেয়াই আৰু বুজিছে নাই এখন গাড়ী আৰু ৰাতি ঘূৰিবি মানে বাইকটোৱে মজা যদি মানে ৰাতি হেৰি ঘূৰিব পৰা নাই দুৰ্গা পূজাত যদি ৰাতিৰ বাইকটো লওঁ নে মজা বাইক ঘূৰি দিছোঁ দুৰ্গা পূজাত যদি ৰাতিৰ বাইকটো ভাই নলওঁ কি বাইক নলওঁ বুলি ক'লে যদি দুৰ্গা পূজাত ৰাতিৰ বাইকটো বেয়া পাওঁ এইফালে কি ভাই কি মানুহ বুলি ক'লে দুৰ্গা পূজাত ৰাতিৰ বাইকটো মজা লাগে কাৰণ সেইটো কাৰণে ভাল লাগে যি মানে দুৰ্গা পূজাৰ দিনা মানে চব সজাই দিয়ে নে চব ৰঙিল কৰি দিয়ে মানে অ'ত লাইটিং কৰে ত'ত লাইটিং কৰে ভাই মজা ভাই মানে কি কৰোঁ মানে বহুত ভাল লাগে এইটো পূজা অলৰেডি মই দুৰ্গা পূজাৰ কাৰণে ৱেইট কৰি আছোঁ আৰু দুৰ্গা পূজাৰ ৰাতিটো বহুত ভাল ভিডিঅ' আহিব
আৰু দুৰ্গা পূজা ভাই মই লাভ দুৰ্গা পূজা মই দুৰ্গা পূজা মই বহুত ভাল পাওঁ। আমাৰ ভাই যোনটো কনটেক্টৰ আছে ভাই দৰঙৰ যোনটো কনট্ৰেক্টৰ ভাই মানে কিয়া মানে খোলে চোলে আধা ৰাস্তাত কিয় খোলাই কৰি থৈ দিছা একেবাৰে ৰাস্তাটো নহয়েই নেকি? অ'ত ফলাই গৈছি ত'ত ফলাই গৈছি মই মানে কি বুজি নাপাওঁ। খোলাই চাৰিওফালে কিয়া কৰছি? অলপ কি যাবা নোৱাৰি খোলে পায় আৰু অলপ যাবা নোৱাৰি কিবা কৰে ভাই কিয় ভাই কিয় এচা কৰা খোলেই বনায়া। নিজৰ হৈ গৈছে বহুত গৰম লাগছে একদম বহুত বেজাই গৰম। বেগনৰ গাড়ী ইমান এই মাৰা কি সদায় মনত পৰি থাকে বহুত। ক'ত গেলি আৰু এখন যি ৰঙা এইখন লৈহে ক'ত গেলি? হা? মণি অ' মৰ্ণিং আহে ৰাতিপুৱা আহে ক'তো নভৰা ইয়াতে ভৰাও আহি। হ'ব যা। ইয়াত চলাই ভাল লাগে কিন্তু তোমাৰ বেয়া কথা এইটো যে ইমান স্পীড যাব নোৱাৰি। যাবা পাৰি জাষ্ট ইঞ্জিন চিজ হৈ যাব যদি বহুত স্পীড যাব খোজে কাৰণ ইঞ্জিন বহুত ইমান মানে মাৰিবা নালাগে কিন্তু গৰম দিন হ'ল হয় যদি আৰু মাৰলা হয়। অলপ চলাই আহিছে নে গৰমৰ দিন হয় বাৰু যদি ৰ'দ দিলা হয় নে कहाँ से आते हैं ये लोग? Oh yes. Itu kamu di Purwo kemana? No. Oh yes. Lalu, yes, I'm ready.
দিলে দাদা মোৰ চশমাযোৰ আহিছিলে তাৰমানে লেখাত ভিতৰখিনিত ঠিক আছে Wow. And bye bye. 33 पैक कर दियो चुप रहो ना ए भाई বস্তু ললো আৰু এটা যাওঁ ঘৰৰ কলে আৰু ভাই কোমান পাহাৰা বেমাৰটো হ'লে মোক বহুত ডাঙৰ বিপদ ঘটে মাৰব বহুত বেয়া এইটো পাহাৰা বেমাৰ দেই